আজি ঘৰতে থাকি কি কৰিলো আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। সকলোৱে চাই থাকিব দেই। এনেই থকাতকৈ বতৰটো বেয়া যি নহওক অলপ হ'লেও মানে বতৰটো ভাল কৰিছে, সেইকাৰণে এই গছপুলি কেইটামান লৈছোঁ। গছপুলি কেইটা ইয়াত ৰুই থৈছোঁ, মই তেওঁ দেখাই দিছোঁ। আজিয়ে ৰোৱা হয়, মা মই আৰু বৌ মিলি গোটেইকেইটা ৰুইছোঁ, কেইবাটাও ৰুইছোঁ। এইটো ফাৰ্ষ্ট ৰোৱা, তাৰপিছত এইটো ছেকেণ্ড, এনেকৈ কৰি বহুতকেইটা আছে আৰু এইটো ৰুইলোঁ। তাৰপিছত আৰু দেখাম ৰ'ব দেই। আৰু গছপুলিকেইটা যে নিছিলোঁ, ক'ৰ পৰা নিছিলোঁ আপোনালোকক দেখাই দিছোঁ। এই জেগাটো চফা কৰি থকা হৈছে, এই দেখিছে নহয়, এজনী আমাৰ বৌ চফা কৰি আছে। মানে বৌয়ে গোটেই যিমানবোৰ সৰু সৰু পুলি আছিলে আঁতৰাই দিছে। আৰু এয়া মোৰ ভণ্টি, তাৰপিছত ভণ্টি মানে খুৰাৰ ছোৱালী, আৰু এজনী ভণ্টি দেখিছে নহয়, ইমান ধুনীয়াকৈ হেৰি কৰিছে। ধুনু হাই কৰি দিয়া, কুহি হাই কৰি দিয়া। এয়া দেখিছে নহয়, দুজনী বা বেলেগ ফূৰ্তি, ইমান ধুনীয়া ফুলৰ কলি। এইটো কি মই কিন্তু নাজানো, আমাৰ ঘৰতে থকা বাৰীত। তাৰপিছত এইটো হয় চোন পুলি। এইখিনি কিন্তু ৰোৱা নহয় দেই, ৰোৱাকেইটা দেখালোঁ আৰু ৰোৱা দেখাবলৈ বাকী থাকিলে, যিকোনো দেখুৱালোঁ যে সেইকেইটা হৈ যাব বুলি ভাবিলোঁ। আৰু এইবোৰ ইমান সৰু সৰুকৈ ফুলৰ পুলি ওলাইছে। এইটো কিবা আইফোন নে কিবা বুলি কয় যে, সেয়াই আৰু এই ভণ্টিজনীয়ে চোন পুলি ৰুইছে। তাৰপিছত এইটো মধুৰি পুলি দেখিছে নহয়, আৰু এইটো হ'ল এইটো হ'ব নেমু টেঙা ন, এইজোপা এইটো নেমু পুলিয়ে হয়। ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন। এজোপা ফুল দেখিছেনে, ইমান ধুনীয়া লাগিছে, সুন্দৰকৈ এনেকুৱা ইয়াৰ পাতবোৰে ধুনীয়া লাগিছে। আৰু এই যে জেগাটো যে আমাৰ মানে আগফালৰ থকা বাৰীৰ চুকত, কিন্তু ইয়াত বহুতো গছপুলি ওলায়। ক'ৰ পৰা কেনেকৈ হেৰি হয় নাজানো, কিন্তু ভাল লাগে। আমি বিহুৰ আগে আগে এইবোৰ চফা কৰোঁ, বিহুৰ বতৰ যে এতিয়া অলপ ইয়াৰ কাৰণে চফা কৰি দিছোঁ। এই ফুলজোপা চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে। আৰু এই ফুলজোপা নাম মই নাজানো বাৰু, কিন্তু দেখি ইমান মৰম লাগিছে ন। বিহু বতৰৰ কাৰণে আমাৰ ঘৰতে লগা কপৌ ফুল বাৰু দেখাই দিছোঁ আপোনালোকক, দেখিছে নহয়। কুহি কিবা এটা কৈ দিয়া মোৰ চেনেলটোৰ বিষয়ে। ইমান ধুনীয়াকৈ কৈছে, দেখিছেনে বাৰু, তাই ইমান সুন্দৰকৈ কৈছে। ধুনু তুমি কি কৰিছা? এইবোৰ চফা কৰিছা নেকি? আৰু তোমাৰ গাত বিহু লাগিছে ন? সেইটো কথা। চাই দিয়া মোলে এফালে, হাঁহি এটা মাৰি দিয়া। এনেকে হাঁহি মাৰা? এইটো ষ্টাইল দিছা নেকি তুমি? প'জ দিছা মানে? বা এনেকুৱা মোচনো থাকেনে? এনেকুৱা কামৰ মাজতে বিহু যোজনা আৰু নাম এফাকি শুনি লওকচোন। আমাৰ ভণ্টিজনী বৰ ধুনীয়াকৈ গাব জানে, আৰু ভণ্টি বিহু নাচে মানে। দেখিছে নহয়, জেতুকা লৈ আছে, বিহু নচা ছোৱালী মানে আমাৰ ভণ্টিজনী। আমাৰ বাৰীত থকা শাক পাচলিবোৰ দেখাওঁ বুলি ভাবিলোঁ। এইজোপা দেখিছোঁ নহয়, এইজোপা হ'ল এই কণবিলাহী, ইমান ধুনীয়াকৈ পকি আছে চাওকচোন, আৰু বহুত ধুনীয়া লাগিছে দেখি। আপোনালোকে জনাবচোন কণবিলাহী খাই ভাল পায়নে বেয়া পায় বাৰু। আৰু এয়া কচু কৰিছে, কচুৰ দিনত আহিব দেই খাবলৈ। তাৰপাছত আৰু দেখাম এয়া জাতিলাও দেখিছে নহয়, এজোপা ইমান ধুনীয়াকৈ এইটো লাগিছে, আৰু লাগিছিলে বাৰু আমি খালোঁ। তাৰপাছত এইজোপা হ'ল টেঙামৰা, আমি দালিত দি খাওঁ। আপোনালোকে কি বুলি কয় নাজানো, কিন্তু মই টেঙামৰা বুলিয়ে জানো। আমি খাওঁ, ভাল লাগে।
দালিত খোৱাৰ উপৰিও মাছৰ লগতো খাব পাৰি, আপোনালোকে কেতিয়াবা যদি মাংসৰ লগতো খাব পাৰি, গাহৰি মাংসৰ লগত ভাল লাগে টেঙা কেতিয়াবা, এনেকৈও খাব পাৰি দেই। কিন্তু অকল দালি বুলিয়ে নহয়, চবৰে লগতে খাব পাৰি। প্ৰায়ভাগ আমি দালিৰ লগত খাওঁ। আৰু এয়া এইজোপা জিলমিল বুলি কয়, দেখিছে ফুলি গৈছে, ইয়াৰ গুটিবোৰ ধৰি দিব লাগিব কিবাকৈ মানে সিঁচিবলৈ। তাৰপিছত এইবোৰ জলকীয়া পুলি কৰিছে, এইবোৰ লগা নাই। আৰু এইজোপা লাগিছিলে, তাৰপিছত খাই শেষ হৈ গ'ল। আৰু এয়া ধুনীয়াকৈ লাগিছে আৰু দেই, এইজোপা দেখিছে। তাৰপাছত আমাৰ ঘৰতে কৈছিলে নহৰু, নহৰুখিনি প্ৰায় ডাঙৰো হ'ল। আৰু এইবোৰ কুকুৰা ঘৰত আছে, বিচাৰিছে, দেখিছে নহয়। এই পাতখিলা দেখিলে নহয়, মানে দেখিছে এই পাতখিলা যে হৈছে জোৰা লগা, এই গছজোপা গছজোপা দেখিছে। আৰু এইজোপা যে আমি খাওঁ, মাছৰ লগতো খাওঁ, খাই ভাল লাগে। আমাৰ ঘৰতে এইবোৰ ৰোৱা হৈছে, চবেই হৈছে ঘৰতে। এইজোপা ৰঙালাও অকল দুটাহে লাগিছিলে এতিয়ালৈকে, আৰু লগা নাই, এনেকৈ বগাই গৈছে, দেখিছে। ইয়াৰ চাওক ভালদৰে। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। শেষলৈকে চাই থকাৰ কাৰণে ধন্যবাদ। আৰু মোক যাতে সদায় আগুৱাই লৈ যায়, আপোনালোকে তাকে কামনা কৰিলোঁ। আমাৰ ইয়াৰ কাম কৰি হাত বৈ ধুই আছে নেকি? হাত বৈ ধুই আছে। দেখিছে ন, মায়ে কাম কৰি হাত বৈ ধুই আছে। আৰু ভিডিঅ'টো কেনেকুৱা পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।